ইমান গৰম পৰিছে দেই, মানুহ মৰি যাব কিন্তু দেই। আজি কিন্তু একদম উৎকট গৰম হৈছে আকৌ। টিকা ফটা ৰ'দ দিছে আজি। মাটি চিয়াল ফাট মেলিব কোনোবা জেগাত। আমাৰ এইবোৰত অকণমান বৰষুণ দিছে বাৰু, কিছুমান জেগাত বৰষুণে হোৱা নাই বুলিছে। এই গৰমত গৰম ভাত খাবলৈ মন নাই পায়, পঁইতা ভাত এমুঠিহে খাবলৈ মন গৈছিলে। মই ঘৰত টিফিন এটাত থৈ আহিছোঁ পঁইতা ভাত, গৈ পেলাই সেইবোৰকে খামগৈ একদম কঁঠাল গুটি খোলাত দি পেলাই। ময়ো পঁইতা ভাতহে খাম আৰু দেই। পঁইতা ভাত এমুঠি আজি থৈ দিব লাগিব, ৰাতিপুৱা একদম টেঙা কৰি খাব লাগিব। আলু পিটিকা আৰু কঁঠাল গুটি দি পেলাই খোলাত দি টেঙা চৰ্বত অকণমানহে খাবলৈ মন গৈছে, নেমু চেপি পেলাই নিমখ আৰু চেনি দি পেলাই। বৰ একদম দুৰ্বল লাগি গৈছে দেই, অথনিৰ পৰা ৰুইয়ে আছো। কলি পেহী, নাগেশ্বৰ পেহী, টুপুকি পেহী, আপোনালোকে কি আনিছে চাওক। ডাব নাৰিকল লৈ আহিছোঁ, ইমান গৰমত আমাৰ মাটি ৰুই আছে। কি আনিছা? ডাব নাৰিকল? একদম আশীৰ্বাদ পাবি দেই, পেটুকণ্ঠ সঁচাকৈ কৈছোঁ, বহুত আশীৰ্বাদ পাবি। এই আমাৰ ইমান অন্তৰকণ্ঠ শুকাই গৈছে গম পাওঁ, ৰুই দেই এইখন টিকা ফটা ৰ'দত। সঁচাকৈ আমি তাকে পাতি আছোঁ, নেমু চৰ্বত অকণমান বোলো খাওঁহে লাগিছে। ডাব নাৰিকলটো খালে আৰু অকণ শক্তিহে পাম পিছে। এই ভাতটো আমি গৰম ভাততকৈ পঁইতা ভাতহে খাবলৈ মন গৈছে, পানী ঢালিহে খাম আৰু। ভাতটো আনিলে পানী সৰহকৈ লৈ আহিবি, পানী ঢালি খাম। টুপুকি পেহী, মই ফ্ৰিজৰ পানী লৈ আহিম বাৰু, আপোনালোকে পানী ঢালি খাব বাৰু। এই গৰমত ৰঙালাও চঙলাও চব্জি নানিবি আকৌ দেই, এইবোৰ একদম অকণমান ঠাণ্ডা পৰা জাতিলা চাতিলাহে খাবলৈ মন গৈছিলে। ৰঙালাও নাই বনোৱা, চিন্তা কৰিব নালাগে বাৰু। মটৰ ঘুগুনি বনাইছোঁ, তাৰপিছতে চব্জি অকণমান আছে আৰু তাৰপিছত এই চালাড আছে, তিয়ঁহ চিয়ঁহ এইবোৰ এনেকুৱাবোৰ। ঘুগুনিখন গৰমত খাব বাৰু দেই, বনালি যদি একো নাই, কাইলৈ পৰা ঘুগুনি নবনাবি আৰু দেই। গৰমত গেষ্টিক হ'ব সেইবোৰ, আজিকালি মটৰ ভুজিহে নিসিজে নহয়। কলি পেহী, আপোনাৰ গেছ হয় নেকি? কাইলৈ পৰা তেতিয়াহ'লে ঘুগুনি নবনাওঁ বাৰু দিয়ক। গেছ হয়তো আকৌ গৰমত, এই গৰমত যিকেইখন খাবলৈ ভয় হ'ল। পকা কঁঠালবোৰ খাবলৈও ভয় হ'ল গৰমত আজিকালি। গুটিটো খাইহে ভাল লাগে, কঁঠাল গুটিটো। পকা কঁঠাল বেছিকৈ খালে হৈছে আৰু একদম গৰমত উশাহ নোপোৱাহে মৰিব লাগিব। মোৰ ইঞ্জিন আকৌ ঠিক আছে, মই পকা কঁঠাল 10 ফুটালৈকেও খাই দিওঁ। নাগে পেহী, ইমান নাখাব এই গৰমত একদম দিগদাৰ আছে। মোৰ ইঞ্জিন ঠিক আছে, মই খাই দিওঁ। ভাতটো কেইটামান বজাত খাব? এই গছৰ তলত বহি ডাব নাৰিকলটো খাই লওক, মই এটা খাই আহিছোঁ, গাটো জোৰ পৰি গৈছেগৈ। ভাতটো 1:30 মানত লৈ আহিবি। ৰুই আছোঁ যে ভাগৰো লাগিছে, ভোকো লাগে আকৌ, কাম কৰি থাকিলে বৰ ভোক লাগে। তামোল লৈ আহিবি আকৌ দেই, ভাত খোৱাৰ পিছত তামোল এখন চুবাই নললে মই আকৌ ৰুবও নোৱাৰোঁ, মোৰ একদম টোপনি আহে। লৈ আহিম তামোল, চিন্তা নকৰিব। মায়ে কাটি কৰি ধুনীয়াকৈ একদম ৰেডি কৰি থৈছে। ভাতো হওঁ হৈছে, মই বোলো খবৰ এটা কৰি আহোঁগৈচোন কেইটা বজাত খাই, আৰু ডাব নাৰিকলকেইটাও দি থৈ আহোঁগৈ বোলো, অকণমান ঠাণ্ডা পৰিব গাটো। আপোনালোকে এইকেইটা খাই লওক, মই 1:30 বজাত তেতিয়াহ'লে লৈ আহিমগৈ। ভোট জলকীয়া আছে যদি এটা লৈ আহিবিচোন। ভোট জলকীয়াহে খাবলৈ মন গৈছে মোৰ ভাতৰ লগত। এই গৰমত নাগে বেছিকৈ ভোট জলকীয়া নাখাবি দেই, ঢেৰ খুৱাবি আকৌ। তাকেহে কালি আৰু ভোট জলকীয়া এটা ভাঙিলোঁ, পটককৈ পাহৰি থাকিলোঁ নহয় ঘৰত, বুজিছেনে? পটককৈ পাহৰি থাকিলোঁ, তাৰপিছতলৈকে দিলোঁ নহয় চকুতে মহাই, এনেকুৱা পুৰিছে একদম পিছত চেনি গাখীৰ এইবোৰ লগাই পেলাইহে ভাল পাইছোঁ। বাদুটোত চকুৰ সিহঁতে মণিটো নোসোমালে বাৰু, চকু বাদুটোত লাগিলে এনেকুৱা পুৰিছিলে নহয়। ভোট জলকীয়া ভাঙিলে সাৱধান হ'ব লাগে আৰু, তেনেকৈ যেনি তেনি সানিলে কেনেকৈ হ'ব? যেনি তেনি বোলে আমাৰ নাগে বাইদেউ বৰ জমনি দেই। আপোনালোকে পটককেনে হাত ধুইহে গছৰ তললৈকে আহক, ডাব নাৰিকলকেইটা খাই লওক। বল গৈছোঁ, বল হাতখন ধুই ল'ব লাগিব। বল খাই লওঁগৈ, এই গৰমত অকণমান শান্তি পাম। ময়ো হাতখন ধুই লওঁগৈ, যাওঁ। আজি ৰুই হ'লগৈ বাৰু দেই, এইবাৰলৈ খেতি সামৰিছোঁ আৰু। একদম চিন্তা হৈ থাকে নহয়, মাটিকেইডৰা ৰুই নোলোৱালৈকে চিন্তা, মহা চিন্তা। শাওণৰ পথাৰ সামৰিছোঁ আৰু, আকৌ আঘোণত যাব লাগিব। এই খেতিডৰা কৰি থ'লেহে আকৌ বছৰটোলৈ খাবলৈ হ'ব। বৰ ধুনীয়া লাগে আকৌ সেউজীয়া পথাৰখন। আহিনত চাবি ৰ, আহিনত কেনেকুৱা ধুনীয়া লাগিব, সেউজীয়া হৈ থাকিব, কুঁৱলী পৰিব, বৰ ধুনীয়া লাগে। মই বৰ ভাল পাওঁ, সদায় আহোঁ ৰাতিপুৱা চাবলৈ। তৌ চিনি থ দেই আমাৰ পথাৰে কি দৰাই, তই পিছত আকৌ গম নাপাবি আকৌ। চিনি পাব লাগে নিজৰ খেতি পথাৰ মাটি, বুজিছ? এই সেইকাৰণে তোক লৈ আহোঁ মই, কাতি বিহুত আনো চাকি দিবলৈ, এনেকৈ লৈ আহোঁ পথাৰলৈ। গাঁৱৰ আমেজটোৱে বেলেগ, বুজিছ? গাঁৱৰ দৃশ্যবোৰ দেখিলেই মন জোৰা হৈ যায়। মই আমাৰ গাঁওখনেই ভাল পাওঁ, মই গাঁৱত থাকিয়ে ভাল লাগে, মই টাউন চাউনত ভাল নাপাওঁ। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখোঁ নতুন সপোন, কোনে জুমি চাই জুৰি দাপোন, নোহত বাটত হাজোন কাচোন, এই গাঁও আপোন আপোন। সেই আগলৈ যাওঁ ব'ল, একদম ধুনীয়াকৈ বগলী পৰি আছে, এই বিলৰ ওচৰত চাওঁগৈ ব'লচোন।
আগলি বাহাত বগলি নাচিছে আল ফুল কৈ কহুৱা হালিছে মুখে মুখে হাঁহি দেখোন ফুলৰ পাতত হাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন এনেকুৱা মজা লাগিছে গানটো বন্ধুসকল গৰমটো কেনেকুৱা লাগিছে একদম জ্বলি পকি উঠিছে মানে গৰম আপোনালোকৰ ফালে খেতি বাতি কৰিছে নাই ৰুইছে নাই আমাৰ ৰুই আজি হৈ গ'ল আমি খেতি উঠা খাম আৰু অহা খণ্ডত চাবলৈ পাব খেতি উঠা খোৱা যদি সেইখনতে আজি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই কৰিব দেই বন্ধুসকল নতুন চেনেল মৰম দিব আগলৈ চাই থাকিব কিন্তু চাবলৈ হ'লে নাপাহৰিবা ধমাকা খণ্ড আহি আছে